নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা সহজ আৰু সুস্বাদু ৰেচিপি। সেইটো হ'ল মাছৰৈটি নৰসিংহ পাতৰ জালুকীয়া। এই ৰেচিপিটো মই কেনেদৰে বনাওঁ চাওঁ আহকচোন। মাছৰৈটি নৰসিংহ পাতৰ জালুকীয়া বনাবলৈ মই লৈছোঁ নৰসিংহৰ পাতকেইটা ঠাৰিৰ পৰা উলিয়াই লৈছোঁ। এতিয়া পাতকেইটাৰ পেষ্ট বনাই ল'ম। এতিয়া সিজোৱা আলু এটা এইদৰে টুকুৰা কৰি লৈছোঁ। পিঁয়াজ এটাৰ পেষ্ট বনাই লৈছোঁ। আদা নহৰুৰ পেষ্ট, নৰসিংহৰ পেষ্ট আৰু ভজা মাছ 4 পিচ লৈছোঁ। আপোনালোকে সৰু ডাঙৰ যিকোনো মাছ ল'ব পাৰে। কেৰাহী এটাত মিঠাতেল দি গৰম হ'বলৈ দিলোঁ। তেলখিনি গৰম হোৱাত তাত মই লং, ইলাচি, দালচেনি, শুকান জলকীয়া, তেজপাত দি দিলোঁ। এতিয়া তাত পিঁয়াজৰ পেষ্ট, আদা নহৰুৰ পেষ্ট দি অকণমান ৰংচোৱা হোৱালৈকে ভালদৰে ভাজি ল'ম। তাৰ পিছত সিজোৱা আলুকেইটুকুৰা দি অকণমান লৰাই দি হালধিৰ গুড়ি এচামুচ, সোৱাদ অনুসৰি নিমখ এচামুচ, জলকীয়াৰ গুড়ি এচামুচ, জিৰাৰ গুড়ি এচামুচ, জালুকৰ গুড়ি এচামুচ দি অকণমান লৰাই থাকি নৰসিংহৰ পেষ্টটো দি ভালদৰে সকলোখিনি মিহলাই কম জুইত ভাজি ল'লোঁ। জোলৰ জোখত গৰম পানী এগিলাচ দি উতলিবলৈ দিলোঁ। ভাজি থোৱা মাছকেইটুকুৰা দি দিলোঁ। এতিয়া তাত ঢাকনি এখন দি 3-4 মিনিটমান উতলিবলৈ দিলোঁ। এতিয়া ঢাকনিখন আঁতৰাই তাত গৰম মছলাৰ গুড়ি এচামুচ দি পুনৰ অলপ সময় জুইত ৰাখি নমাই থলোঁ। মাছৰৈটি নৰসিংহ পাতৰ জালুকীয়া ৰেচিপিটো ৰেডি হৈ গ'ল। এই ৰেচিপিটো আপোনালোকে ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। যদি এই ৰেচিপিটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।